নমস্কাৰ, মই বৰ্তমান গোলাঘাটত আছোঁ আৰু গোলাঘাটত আছোঁ যেতিয়া গোলাঘাট নামৰ উৎপত্তিৰ কথা যদি মই নকওঁ আপোনালোকেতো মোক নিশ্চয় বেয়াই পাব, গতিকে কৈছোঁ শুনক। 1987ত 15 আগষ্টত গোলাঘাট জিলা ঘোষিত কৰা হৈছিল। তথাপিও গোলাঘাট নামৰ উৎপত্তি হৈছিল যেতিয়া 19শ শতিকাৰ মাজভাগৰ মাৰোৱাৰীসকলে সেই ধনশিৰি নৈৰ ঘাটত নৈৰ ঘাটত তেওঁলোকে কিছুমান গোলা অৰ্থাৎ সৰু দোকান দিছিল। সেই লাষ্টত সেই দোকানবোৰৰ পৰা এখন নগৰৰ সৃষ্টি হ'ল, সেই ঠাইত নগৰৰ সৃষ্টি হ'ল আৰু তেনেকৈ সেই নৈৰ ঘাটটোক গোলাঘাট বুলি কোৱা হ'ল। আৰু এক প্ৰবাদ মতে এনেকুৱা আছিল, আহোমসকলে সেই ধনশিৰি নৈৰ ঘাটত কিছুমান গোলা অৰ্থাৎ গোলা বাৰুদ এনেকৈ ৰখা ঘৰ বনাইছিল আৰু তেনেকেই গোলাঘাট নামৰ সৃষ্টি হৈছিল। আৰু গোলাঘাটৰ এনেকুৱা বহুত কথা আপোনালোকক জনাম। আৰু গোলাঘাট জিলাখন অসমৰ এখন উল্লেখযোগ্য চহৰ। কিয় কৈছোঁ জানেনে বাৰু আপোনালোকে? চাওক, কি হয়, প্ৰথম অসমীয়া চনেট কবি হেমচন্দ্ৰ গোস্বামী ছাৰ, মৃতভাষৰ স্ৰষ্টা তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ নগেন শইকীয়া ছাৰ, গল্প সম্ৰাট ছৈয়দ আব্দুল মালিক, ডক্টৰ হীৰেণ গোহাঁই ছাৰ, শ্বহীদ কুশল কোঁৱৰ, অলিম্পিকৰ পদকজয়ী প্ৰথম অসমীয়া লাভলীনা বৰগোহাঁই বাইদেউ, কমনৱেলথ গেমছৰ স্বৰ্ণ পদকজয়ী প্ৰথম অসমীয়া মহিলা নয়নমণি শইকীয়া, আন্তঃৰাষ্ট্ৰীয় সন্মানপ্ৰাপ্ত চলচ্চিত্ৰ পৰিচালক বিশ্বজিৎ বৰা আৰু মুনীন বৰুৱাকে আদি কৰি অনেক ব্যক্তিৰ মূলত হৈছে গোলাঘাট। গতিকে গম পালে গোলাঘাট, যিহেতু মই গোলাঘাটত আছোঁ, গতিকে মই ভাবিছোঁ এতিয়াৰ পৰা মই যিখন ঠাইত যাম বা যিখন জিলাত যাম তাৰ বিষয়ে অলপমান ক'বলৈ আপোনালোকক চেষ্টা কৰিম। গতিকে যদি প্ৰথমবাৰলৈ মোৰ পেজটো চাই আছে তেনেহ'লে নিশ্চয় ফ'ল' কৰিব। আৰু মই বৰ্তমান অসম ভ্ৰমণ কৰি আছোঁ চাইকেলেৰে।